সাদিয়া বা কলেজলৈ যায় নাই ফোনটো কৰি খবৰ এটা ল'ব লাগিব। নাযাবও পাৰে, তাই সেই দুদিন যোৱা নাই নহয়, খালি ক্ষতি কৰি থাকিব আৰু মোৰ পৰা নোটছখিনি বিচাৰি ফুৰিব। বেলেগটো কাম নাই তাই আৰু। আজি যদি নাযায় নহয় মই তাইক নোটছখিনি কেতিয়াও নিদিওঁ। আৰু তাই যোৱা সময়ত সদায় বাহানা, ইটো সিটো, ভাল ভাত খাই হোৱা নাই, পেচাব কৰিবলৈ থাকেই যোৱা সময়ত তাই লেজিজনী। আজিতো কলেজ যাব লাগিব, দুদিন নগ'লো, আলিজে চাগে পেচাই আছে, নোটছখিনিও নিদিব বিচাৰিলে তাই যি বদমাছ। যাওঁ ভাই, গৈ পেলাই পটককৈ গাটো তিয়াই লওঁ, তাৰপিছত ভালকৈ ৰেডি হৈ মেলি ক্লিয়াৰ হৈ পেলাই বহি থাকিম। তাই আকৌ আহি পেলাই যদি মই নেদেখে মোৰ ওলোৱা আৰু বেছিহে খাওঁতে মোৰ চুলিকেইডালে ছিঙিব আৰু পাইখানাও লাগিছে। ভাই গৈ লওঁ, ময়ো ওলাওঁগৈ, ফোন চোন কৰি থাকিলে আৰু সময়হে লোকচান হ'ব। মই গৈ পেলাই ওলাওঁগৈ, তাইও চাগে ওলাই আছে, নোলালে তাইক থৈ গুচি যাম। ইমান সদায় সদায় দেৰি কৰি থাকিব, সদায় সদায় ৰখিবলৈ নাই। গাটো তিয়ালো, এতিয়া আৰু কিবা এটা খাই পেলাই ওলাই গ'লে হ'ল। আকৌ যোৱা সময়ত মোৰ পেচাব কৰিবলৈ লাগেই নহয়, সেয়া আকৌ দেৰি হ'লে হ'লেই আৰু। প্ৰিয়াও এইফালৰ পৰা আহি আছে, মোৰে সময় লাষ্টত হেৰি হৈছে। মই আজি গৈ পেলাই একদম ৰাস্তাত গৈ ৰখি থাকিম, তাই মোক আহি ৰাস্তাতে পাবহি, তেতিয়া মনটো ভাল পাব আকৌ। মা মই গ'লোঁ হা, মই কলেজলৈ গ'লোঁ। এলিজা আহি পেলাই ৰখি থাকিব, নহ'লে আকৌ মোক তাই চুলি ছিঙিব। যা দে যা, আলিজাই ৰখি থাকিব নহয়। তাই আহাই নাই, ভালেই হৈছে, মই আগতে ৰখি আছোঁ। তাইক আজি মই ভালকৈ দুটামান কথা শুনাব লাগিব, তাইৰে দেৰি হৈছে বুলি কম আজি। ভালেই কৈছোঁ, তই যে আহি আগে ৰখি আছ, তোৰ নহ'লে সেই বাহানা থাকেই নহয়, পেচাব কৰা ভাত একদম লাহে লাহে খাবি, গৰম গৰম ভাত গিলিবই নোৱাৰ, লৈ লাহে লাহে খাই থাক। আজি যদি দেৰিকৈ আহিলে নহয়, তোক এনেও থৈয়ে গুচি গ'লোহে, ভালে কৰিলে আগতে আহিলি। এতিয়া গাড়ীৰ কাৰণে ৰখি ৰখি ইয়াতে আধা টাইম যাবই, আকৌ কলেজত জানো কেইটা বজাতগৈ পাওঁ। প্ৰিয়াও জানো আজি নাহে নেকি বোলে তাই। সেই আছে, গাড়ীখন আহিছে, ব'ল আমি উঠি লওঁগৈ ব'ল। ভালেই হ'ল ভাই, গাড়ীখন আহি পালে, ব'ল উঠি লওঁগৈ। লিজা এজনী হেৰি নহয়, চুমি নহয় নে, চাচোন কেনেকৈ ফটো মাৰি আছে, আমাক দেখিও কেনেকৈ মাতটো দিয়া নাই চা, অচিনাকি নিচিনা কৰিছে। লেবেল চাচোন, ল'ৰাৰ লগত এজনী কোনবা এজনী, হয়তো এজনী চুমি, লগত এজনী সুচিত্ৰা দেখোন। এনেকুৱা এখন কৰি আছে নহয়, NCC কৰি নিজকে নিজে কিবা একে অফিচাৰ বুলি ভাবিছে। বাদ দে তো, আমাক পাতন দি আমিও নিদিওঁ, এদিন ভাল এদিন বেয়া, ভালকৈ মাতটোও নিদিয়ে একেবাৰে। কি একে নিজকে নিজে হেৰি বুলি ভাবিছে তাই। আমিওতো NCC কৰিছিলোঁ, আমিহে নিজে ওলাই গ'লোঁ NCC-ত। আমি একদম একেবাৰে, সিহঁতে একেবাৰে NCC কৰি একে নিজকে নিজে কিবা হেৰি বুলি ভাবিছে। চুমিওতো NCC নকৰে, কিন্তু বা লেবেল দেখিছ, কেনেকুৱাখন লেবেল। বাদ দে, আমি যাওঁ ব'ল ইয়াৰ পৰা। ব'ল, ফাৰ্ষ্ট দুটা ক্লাছ আছে, সেই দুটা ক্লাছ কৰি লওঁগৈ, তাৰপিছত আৰু কিবা এটা খাই পেলাই যামগৈ। আজি বেছি ক্লাছ নকৰোঁ বুজিছ, ঘৰত কিবা ভাল লগা নাই আজি, ঘৰৰ পৰা আহোঁতে মনটো কিবা ভাল লগা নাছিলে। ক্লাছ নকৰিলে, মই যে দুদিন অহা নাছিলোঁ, সেয়া লিখিবলৈ আছে। এতিয়া দিবি জানো নোটছখিনি মোক? যদি দিয়া হ'লে যামগৈ, আৰু যদি নিদিয়া হ'লে মই ক্লাছ কৰিম। চান্স কেনেকৈ লৈছে, হ'ব দে, লৈ ল'বি ব'ল। এতিয়া মই কিবা এটা খাই লওঁগৈ ব'ল। চাদিয়া তই কি খাবি? মই কিন্তু ইমান গৰম দিছে, মই এনে একো নাখাওঁ দেই। তই কি খাবি কচোন? মই আজি কফি একাপে খাওঁ নেকি, তই কি খাবি? মই আজি চাওমিন টাউমিন নাখাওঁ, মই আজি জুচ অকণকে খাওঁ, ইমান গৰম দিছে। জুচটো খালে ভাল আৰু ন? হ'ব দে, খা, জুচ খাওঁ যদি খা, মই কফি খাওঁ। জল্দি খা, তোৰ একদম লাহে লাহে, সদায় সদায় তই ইমান লাহে লাহে খাওঁ। জল্দি খা, মই তোক থৈ গুচি যাম কিন্তু। ইমান গৰম গৰমখিনি কেনেকৈ মই নীলটো ঢালি লওঁ, তই ঢালি লচোন কেনেকৈ লাগে। মই লাহে লাহে খাই আছোঁ, তই যা যদি যাগে যা, ইমান একদম পেচপেচা নাথাক। কথা বেছি বেছি নকবি, তোক মই ভালকৈ কৈছোঁ, তোক থৈ গুচি যাম কিন্তু। মই জল্দি খালে খাবি, নাখালে কিন্তু মই থৈ গুচি যাম তোক। হ'ব দে, হ'ব, খাই আছোঁ ৰ, বিলটো মই দি আহোঁ, তই খাই থাক। জল্দি খাওঁ ভাই, নহ'লে এজনী টিকনডালে এনেই একদম গৰমে হৈ থাকে এজনী। দেখিবলৈ মন নাযায়, এজনীৰ লগত যে একদম বাধ্যত আহোঁ দেই মই। ব'ল এলিজা, এতিয়া সময় হৈ গ'ল, 3টা বাজিবলৈ হ'ল, ব'ল ঘৰলৈকে যাওঁগৈ। আকৌ গাড়ীখন আকৌ ৰখি থাকিব লাগে ইয়াত আকৌ। এই বকুলৰ তলত গাড়ীখন পোৱাই নাযায়। এই বকুল তলত যে গাড়ী ইমান সহজে পোৱা নাযায়, ইমান ভিৰ হৈ থাকে। ব'ল সেইখনত গৈ উঠি পেলাই সোনকালে ঘৰলৈকে যাওঁ। তাতে তই যাবি দে, মই যাওঁ আৰু ন। ঘৰত বা কি বনাইছে, মায়ে ইমান ভোক লাগিছে। জুচহে খাইছিলোঁ কেফেত অকল, অথনিতে খাইছোঁ জুচ। মই যাওঁ ঘৰত কিবা এটা খাই ল'ম, তই যাবি দে। আৰু কালি যাবি নহয়, সোনকালে ওলাবি আজি নিচিনাকৈ। যা যা, ময়ো যাওঁ হা, কালি সোনকালে ওলাম বাৰু দে। মাই ক'ত আছ তই? কি বনাইছ ঘৰত? মোৰ বহুত ভোক লাগিছে দে, কি বনাইছ?
মাত্ৰ গা চা ধুই পেলাই আহিছোহে বনাবলৈ একদম মানে আহি পেলাই কি বনাইছ দিনটো ঘৰত থাকিবিচোন কাম কৰিবি কেনেকুৱা লাগে গম পাই যাবি গৰু ছাগলী খোৱা বোৱা গোটেইখিনি কাম অকলে কৰোঁ নহয় তহঁতৰ নিচিনা বহি নাথাকো নহয় তোক সুধিছোৱে কি বনাইছ নেনা হ'লেতো নেনাকে বাবা আহিছ বৰ ভাত খা আমাৰ হিংসা কৰ ভালেই হৈছে ভাইটা যে গুচি গ'ল বিয়া দিলো ভালেই হ'ল মোকো চাগে ভাবি আছে যেনে কেতিয়া যায় ইমান সোনকালে নাভাবি মোৰ কথা তেনেকে বেছি কৈ নাথাকিব মই কিন্তু পাপা আহিলে লগাই দিম তোৰ বহুত কথা হৈছে আৰু কাম কৰিবই লাগিব তোক বিয়া পাতি আনিছে কাম কৰি খুৱাবৰ কাৰণে আনিছে বেছি কথা কৈ নাথাকিব গৰু ছাগলী কিয় পুহিছ বেছি দে ইমান কথা যে মোক নুশুনাবি বুজিছ তোৰ ভাত তই খা মই নাখাওঁ আহি গ'ল এজনী কাজিয়া কৰিবলৈ এজনী ঘৰততো কাম বনটো নকৰে আহি গ'ল এজনী কাজিয়া কৰিবলৈ দেখিবলৈ মন নাযায় এজনীক মোক নাচাবি দেখিবলৈ মন নাযায় সৰুজনী জেগাতে চাই থাকিবি চবলত কথাই পাতে মানুহে যাওঁ নিজে মেগী অকণ বনাই খাওঁ ভাত তুলিবলৈ গৈছেহে এতিয়া পাই মেগীকণ বনাই খাই লওঁ মানুহবিলাকৰতো কোনো হেৰি নায়েই ল'ৰা ছোৱালী স্কুলৰ পৰা আহিছে কলেজৰ পৰা আহিছে কিবা অকণ দিব লাগে নিজৰ বেলেগ চিন্তা সৰুজনী কাৰণে চিন্তা আজি আহোঁচোন ৰ সব লগাই আছোঁ মই ফুচুৰ ফাচাৰ কি একদম বকবকাই আছোঁ পাকঘৰত সোমাই লৈ তহঁতে কাম কৰি খোৱা নে মই তহঁতক কাম কৰি খুৱাওঁ হা বেছি একদম কথাবিলাক একদম কৰি হুলস্থুল কৰি নাথাক ঘৰখনত আহি গ'লি ঘৰখনত হুলস্থুল কৰিবলৈ অথনিৰ পৰা নাছিলে ইমান ধুনীয়া ঠাণ্ডা আছিল ঘৰখন আহি একদম তল ওপৰ লগাই দিছে মেগী চেগীও নাখাওঁ বাদ দে থ নাখাওঁ একো যাওঁগৈ একদম নাখাওঁ তই খা ভাতকেইটা খালোঁ খাই পেলাই অকণ শুই লওঁ ভাই লিজাই চাগে খাই বৈ চাগে শুলে তাৰ অথনিতেই ভোক লাগিছিল নহয় ভোকে একদম লবলবাই আছিলে পেটটো এতিয়া যাওঁ আৰু গৈ পেলাই মই অকণ আৰাম কৰোঁ তাৰপিছত মই আজি ভাবিছোঁ আৰু হেৰিলৈ যাম বুলি অকণমান ওলাই মেলি যাব লাগে ন তেতিয়াহে মনটো ফ্ৰেছ লাগে এতিয়া ফাৰ্ষ্ট ইয়াৰৰ এক্সাম গ'ল ছেকেণ্ড ইয়াৰৰ পিছত আমাৰ অহা বছৰ আমি হাই ছেকেণ্ডেৰী দিম তাৰপিছত কলৈকো ওলাব নোৱাৰিম পঢ়াৰ যি চিন্তা মাথাত যি প্ৰেছাৰ দি দিছে ঘৰৰ মানুহে এতিয়া আজি অকণ হৈছে ডিস্কলৈ ওলাই যাওঁ আৰু অকণমান এনজয় কৰি আহোঁ আলিজাক ক'বলৈকো লগ ধৰিবলৈও ভয় লাগিছে মায়ে গম নাপায় আলিজাক গ'লে আলিজা মাকে গম পালে আমাৰ মা আগত লগাই দিলে মোৰ পিঠি ফালি চামৰা এৰাই পেলাব সেইটো কাৰণে আলিজাক লগ নধৰোঁ ভাই অকলেই যাম অকণ শুই লওঁ তাৰপিছত আৰু অকণ দেৰিকৈ ওলাই যাম আৰু ডিস্কলৈ মনচোন একদমেই মোৰ ভাল নালাগে এইখন ঘৰত থাকি দেই অকণ সেইকাৰণে ভাবিছোঁ অকণমান টাইমটো হেৰি কৰোঁগৈ ৰ কম্পিউটাৰ এখন চলাই লওঁগৈ ঘৰখনত থাকি অকণো ভাল নালাগে মাহীমাৰ নিচিনা একদম কেটকেট ঘৰখনত থাকি একদম শান্তি নালাগে মাহীমাকেও চাগে এনেকৈ কেটকেটা নাথাকে নেকি যেনেকৈ মোৰ লগত কৰি থাকে এইজনী মায়ে অকণ ওলাই যাওঁ ৰচোন চাবিয়ে ফোন এটা কৰি সোধোঁ তাই যদি অকণ ওলাই যায় অকণ মনটোৱে ভাল লাগিব অকণ ঘৰতোনো কিমান থাকিম ফোনটো বাৰু ৰিচিভ কৰা নে নাই ৰিচিভ কৰিছোঁহে চাদিয়া তই হেৰি কি কৰি আছ ভাতত খালি খালোঁ মই অকণ এনেই বাগৰি আছোঁ বিচনাতে কিয় তই কি কৰি আছ মই এনেই আছোঁ এই কম্পিউটাৰ ৰুমলৈ আহিলোঁ ব'ল নহ'লে এপাক ওলাই যাওঁ অকণ ফুৰি অহা মনটো ভাল লাগিব নাই মই নাযাওঁ মোৰ গাটো ভাল লগা নাই তই যা দে হ'ব বাৰু দে মই ৰাখিছোঁ এতিয়া এজনী মস্ত এজনী বৰি এজনীৰ লগতো ভাল নলগা হৈছে মোৰ অকলে কোন যাবলৈ কাৰ লগত নাজানো এতিয়া অকলে মই বাদ দি থোৱা নাযাওঁ মই ঘৰতে থাকোঁ তাইক যদি লগ ধৰিলোঁ হয় নহয় মাৰ আগত গম পাই গ'লে হয় তাই কাৰণে ময়ে ফচিব লাগিব ভাই তাইক মই নিনো লগত ময়ে মনে গুচি যাম সেইফালৰ পৰাতো সিহঁত আহিবই প্ৰিয়া আহিব সুস্মিতাহঁত আহিব হৈ যাব ভাই এক মিলে এখন হ'লেই আৰু যাওঁ গৈ পেলাই ওলাই লওঁগৈ আকৌ দেৰি হ'লে উভতি আহোঁতে তেতিয়া মায়ে গমো পাব আৰু গম পাই পেলাই আৰু মোক যে কি কৰিব নাজানোৱেই আৰু এতিয়া গৈ পেলাই ধুনীয়াকৈ ওলাই মেলি ডিস্কলৈ আহোঁগৈ আৰু ডিস্কৰ পৰা সুস্মিতা আৰু চুমিহঁত নাহিলে দেখোন ইয়াতে মানে নাহে এতিয়া কি হ'ব মই দেখোন অকলে ইয়াত ইমানখিনি মানুহ কিবা লাজ লগা দি লাগিছে এলিজাকে কৈ দিওঁ ৰ মই ক'ম মই আহি গ'লোঁ তই আহি যা মনে আহিছোঁ বুলি ক'ম মই হেল্ল' এলিজা হেৰি নহয় কি কয় মই মানে অকণ ওলাই আহিলোঁ এই ডিস্কলৈ আহিলোঁ তই আহি যা মানে তোক মানে মই নক'লোঁ অথনি মা আছিল যে ওচৰত সেইটো কাৰণে নক'লোঁ তই মই তোক তাত গৈ ফোন কৰিম তই আৰু আহি যাবি আৰু দে তই মই ইয়াতে ৰখি আছোঁ মই চাই লওঁ বাৰু যাব পাৰিলে যাম নহ'লে নাযাবও পাৰিম
একো নহয় দে মই ইয়াত ৰখি আছোঁ মই কৈছোঁ তই এজনী কৈছিলি সেইটো কাৰণেহে মই আহিলোঁ বাৰু গৈ আছোঁ মই ৰ এজনী দেখোন আহি পোৱাই নাই ইমান দেৰি হৈছে চাদিয়া তই ইয়াত ৰখি আছোঁ মই তোক অথনিৰ পৰা বিচাৰি আছোঁ গম পালি অথনিতে আহি পালোঁ মই তোক বিচাৰি আছোঁ ইমানখিনি মানুহ ক'ত সোমাই আছোঁ আৰু সিখনত আহি ৰখি আছোঁ যে অকলে অকলে নহয় মই মানে ৰখি আছোঁ যে তোলৈ সেইকাৰণে ইয়াতে ৰখি আছোঁ বাৰু ভালে কৰিলি দে আহিলে অকণ এনজয় কৰিলোঁ আমি আৰু ক'তনো এতিয়া পঢ়াৰ কাৰণে আৰু ক'তো যাবও নোৱাৰোঁ একো হেৰিও কৰিব নোৱাৰোঁ খালি পঢ়া এই ছেকেণ্ড ইয়াৰ উঠি পেলাই আৰু বেছিহে হেৰি হৈছে ন অঁ ঠিকেই কৈছোঁ মোৰো ভাল নলগা হৈছে সেইকাৰণেহে তোক কৈছিলোঁ অকণ ওলাই যাওঁ বুলি অঁ এলিজা এই চাচোন ৰঘু খুৰা নহয়নে সেইজন লগত মিছেছো আহিছে তেওঁৰ অঁ হয়তো আমাৰ গাঁৱৰ ৰঘু খুৰা লগত সেই মিছেছজনীকো লৈ আহিছে আমাক দেখিলে যে ঘৰত লগাই দিব এইটো খাটাং ব'ল নহ'লে আমি ইয়াৰ পৰা পলাই দিওঁ অঁ এই ৰঘু খুৰাই যে ঘৰত যে লগাব একদম পূৰা খাটাং হয় ব'ল নহ'লে এলিজা আমি ইয়াৰ পৰা যাওঁগৈ নহ'লে সিহঁতে দেখিলেতো লগাব এইটোতো হয়েই আৰু ইয়াতেই চাগে আমাক মানুহৰ ওচৰত লাজ দিব এই বুঢ়াই এতিয়ানো ঘৈণীয়েকক লৈ পেলাইনো এই ডিস্ক'লৈ আহিব লাগে নে কি যে নহয় ঘৈণীয়েকক লৈ পেলাই আহিছে আহি পেলাই আমাৰ শান্তি নাই আমি অকণ ওলাই আহিলোঁ এনজয় কৰিম বুলি একদম একোতে শান্তি নাই পঢ়া লৈ পেলাই আমাৰ আৰু দিনকেইটা গৈ আছে একদম শান্তি নাপালোঁ ভাই ব'ল হ'ব দে কি কৰিবি আৰু শান্তি নাই আৰু বেলেগ এদিন আহিম দে বাৰু ব'ল আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব একদম নাপাহৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব ধন্যবাদ